ভালে আছে আমাৰ বাইদেউ ঘৰতে আজি থাকিম আমি ইয়াতে আমাৰ হদিয়াৰে হয় ধুনীয়াকৈ ভিডিঅ' বনাই আছে আপোনালোকে অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব উঠি অহা প্ৰজন্ম আপোনালোকে যদি অলপ উৎসাহ দিয়ে তেতিয়া আগবাঢ়িব পাৰিব হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম ৰাতিপুৱা আমি ওলালোঁ এতিয়া ডিব্ৰুগড় পূৰা আমাৰ টীম এইফালে শেখৰ ভাই আছে এইফালে উদিত ভাই এইফালে আমাৰ ভাই কেনেকুৱা খবৰ বঢ়িয়া পূৰা মজাকৈ ঐ গা ধুলি নাই এইফালে আৰু আমাৰ ড্ৰাইভাৰ ক'ব লাগিব গা নাই ধোৱা ন পূৰা এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড় আপোনালোকে গম পাইছে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ মোৰ ইণ্টাৰভিউ আছিলে বুলি যিহেতু অহাকালি ইণ্টাৰভিউ আছে আজি আমি গৈ আছোঁ পূৰা ভানত আমি প্ৰায় 6-7জনমান গৈ আছোঁ ঠিক আছে এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ নে কি শেখৰ এতিয়া যাত্ৰাটো আৰম্ভ কৰি দিওঁ ঠিক আছে এতিয়া আমি গৈ থাকোঁ ভিডিঅ'টো চাই থাকক ধামাকা হ'বলৈ গৈ আছে এতিয়া আমাৰ গোটেইবোৰ পূৰা গাড়ীত উঠি ল'লে আৰু পূৰা মজাকৈ গোটেই ল'ৰাবোৰ বহুত পূৰা বতৰটো বৰ ঠিক নহয় পূৰা ডাৱৰীয়া ওপৰত দেখাই দিছোঁ গোটেই ডাৱৰীয়া এতিয়া আমি গৈ থাকোঁ আৰু ঐ মোৰ চিটত বহিলি তই আৰু গাইজ ফাইনেলি এতিয়া আমি পূৰা ভানত গৈ আছোঁ গাড়ীত মানে পূৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা আমাৰ পূৰা শেখৰ ভাই শুই আছে ঐ আমাৰ এইফালে এজন শুই আছে আমাৰ ভাইও শুই আছে অঁ নাই ভাই শুই আছে বোলে আমি তেনেকৈ অকলে গৈ আছোঁ আজি কিবা এটা কৈ দিয়া ডিব্ৰুগড় তাৰ হাতলৈ গৈ আছোঁ আমাৰ ইণ্টাৰভিউ কাইলৈ ৰিপৰ্টিং টাইম আছে আমাৰ 6 বজাত আমাৰ যিকোনো কামতে একেলগতে তাৰিখতে পৰিছে এইকেইটা সময়তে কাইলৈ আছে আৰু অকণমান আশীৰ্বাদ কৰিব যাতে ভাল এটা নম্বৰ পাই পিনে আমি চিলেক্ট কৰি আহোঁ এইফালে আমাৰ উদিত এইবাৰ ঋতু ভাই কেনেকুৱা খালি দিবি আৰু ন ইণ্টাৰভিউ পুৰা গুলি 9 মিনিটত ওলাই যাম আমি বঢ়িয়া আৰু গাইজ এতিয়া আমি পালোহি তালাপ ঠিক আছে তালাপত অলপ আমি মাইনাছ কৰিবলৈ ৰখিলোঁ পূৰা আমি ল'ৰাখন শেখৰ কেনেকুৱা বঢ়িয়া ন পূৰা আপোনালোকে গম পাইছে আপোনালোকক মই কৈছোঁৱে যে আমাৰ ফৰেষ্টৰ ইণ্টাৰভিউ আছে অহাকালি সেইটো কাৰণে আমি গৈ আছোঁ কেনেকুৱা হ'ব ওপৰলাই জানে আৰু ভগৱানৰ আশীৰ্বাদত গৈ আছোঁ ক'ব লাগিব বতৰটো বৰষুণ দি আছে এইকেইদিন আজি অলপ ইভিনিং টাইমত অলপ ফৰকাল কৰিছে আৰু এই বৰষুণটো এতিয়া আহিব নে নাহে ধৰিব পৰা নাই এতিয়া তালৈ গৈ আছোঁ আৰু আমি ডিব্ৰুগড় অভিমুখে যাত্ৰা ভিডিঅ'টো চাই থাকক আৰু গাইজ ফাইনেলি আমি আহি পালোহি মাকুম বাইপাছত পালোহি সৌৰভ খাই দোকানত পালোহি পূৰা মজা সৌৰভ খাই এফালে বৌ আৰু একদম আমাৰ সৌৰভ খাই ফটো একদম সৌৰভ খাই দোকান শেখৰ কেনেকুৱা ভাল এইফালে একদম সৌৰভ খাই আছে ধুনীয়াকৈ চাহ তাহ বনাই আছে এইফালে বৌয়ে ধুনীয়াকৈ চাম সৌৰভ খাই কেনেকুৱা ভাল একদম মজা ভাল লাগিছে ল'ৰাখিনি আকৌ ইণ্টাৰভিউ দিব গৈছে বোলে তাকে পাই হওক চাকৰি তাকে ভাল লাগিছে আপোনাৰ ওচৰত সোমাওঁ বুলি আহিলোঁ আকৌ চাহ একাপ খাই যাওঁ বুলি হয় মোৰ দোকানত চাহ খাই পেলাই আৰু জোচ পাই যায় তাতে একদম যোনটো 10 মিনিট দৌৰিব লগাতে 5 মিনিট দৌৰিব পৰাকৈ পুৰা এনাৰ্জি বেলেগ আৰু এইফালে বৌয়ে ধুনীয়াকৈ বনাই আছে চাহ বনাইছে পুৰা বঢ়িয়া এই মহৰ গাখীৰ চাহ বনাই দিবি বঢ়িয়া এতিয়া সৌৰভ খাই পুৰা বৌয়ে বনাই আছে চাহটো মজাকৈ খাই যাব লাগিব আৰু ইফালে কোনটো খাওঁ কোনটো নেখাওঁ লাগি আছে সৌৰভ খাই কোনটো ভাল হ'ব সৌৰভ খাই খাবলৈ এইটোৱে ভাল হ'ব ন চাহৰ লগত মজা হ'ব আৰু হেৰি বাকী খবৰ খাতিবোৰ কেনেকুৱা আপোনাৰ বাকী কেনেকুৱা গৈছে দিনবোৰ ভালেই গৈছে বুলি ক'ব লাগে কেমেৰা আগত কৈছোঁ যে ভালেই গৈছে কেমেৰা বিহাইণ্ড দ্য চিন বুলি ক'লে মানে চবৰে এটা ৰিয়েল লাইফ থাকে ৰিয়েল লাইফতো চবে ভালেই দেখি পায় কিন্তু ৰিয়েল লাইফতহে মানে বৰ কষ্টত আছোঁ সেইটো ক'বও নোৱাৰোঁ তাৰমানে ইমানে কষ্টত আছোঁ কি ক'বা বাকী ভিডিঅ' চিডিঅ' বনাই আছে চাগে ভিডিঅ'টো বনাই আছোঁ অলপ চলপকৈ ঠিকে আছে চাপৰ্ট কৰিব সকলোৱে সৌৰভ খাই পৰিচিত নাম এটা সৌৰভ খাই জানো পৰিচিত হয় না নহয় এই বন্ধু ধুনীয়াকৈ ভিডিঅ' বনাই আছে আপোনালোকে অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব উঠি অহা প্ৰজন্ম আপোনালোকে যদি অলপ উৎসাহ দিয়ে তেতিয়া আগবাঢ়িব পাৰিব আৰু আপোনালোকে বেল আইকনটো যদি দবাই দিয়ে আপোনাৰ একো নাযায় কিন্তু ইয়াৰ এটা ছাবস্ক্ৰাইবাৰ বাঢ়িব আৰু ইয়াৰ এটা যদি ছাবস্ক্ৰাইবাৰ বাঢ়ে তেতিয়া এই ভিডিঅ' বনালে আৰু উৎসাহ পাব আৰু যদি উৎসাহ পায় তেতিয়া এই ফালি দিব তাৰমানে সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ এতিয়া আমি পুৰা চাহ তাহ খাই পুৰা গাড়ীত উঠি ল'লোঁ আৰু পুৰা গৈ আছোঁ পুৰা এনজয় কৰি জোৰ আছে দাদী পুৰা গানা হ'ব লাগে পুৰা আমি গৈ আছোঁ মাৰিবলৈ লগাই দিয়া আৰু গাইজ এতিয়া আমি পালোহি তিনিচুকীয়াত পুৰা তিনিচুকীয়া টাউনত পালোহি পুৰা ভানত আমাৰ অতীত ভাই আকৌ পুৰা আমাৰ এইফালে ভাই বহি আছে মজাকৈ এটা বাকীকেইজন মানে সেই মাৰ্কেটত গৈছে মানে কিবা মোবাইল এটা বেয়া হ'ল বুলি গৈছে শেখৰ ভাইৰ মোবাইলটো বনাব গৈছে আমি এটা গাড়ীতে ৰখি আছোঁ আৰু ধুনীয়াকৈ পুৰা কিবাকিবি লৈ ল'লোঁ আইটেম ফুড কিবাকিবি এনাৰ্জি ড্ৰিংক যাবলৈ হ'ল ন এতিয়া আমি গৈ থাকোঁ মজাকৈ চল ফাইনেলি আমি এতিয়া পালোহি বৰডুবি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বৰডুবি টিলিঙা মন্দিৰ ওচৰতে আছোঁ মানে ইণ্টাৰভিউ জেগালৈ আজি নাযাওঁ অহাকালি যাম ৰাতি উঠি যাম ৰাতিপুৱা
গোটেই আমি 6জন আহিছোঁ 6জন ইয়াতে থাকিম এই ঘৰটোত তাৰপৰা খুৰী এজনী এইফালে ঘৰ কেনে ভালে আছে আমাৰ বাইদেউৰ ঘৰতে আজি থাকিম আমি ইয়াতে আমাৰ শদিয়াৰে হয় গাইজ এতিয়া আমি আহি আছোঁ বৰডুবি মানে অলপ ওলাই আহিলোঁ কাগজ চাগজো জেৰক্স কৰিবলগীয়া আছে সেইটো কাৰণে ওলাই আহিলোঁ অলপ টাউনখন দেখাই দিছোঁ চাওক এইখন বৰডুবি হয় এতিয়া আমি টিলিঙা মন্দিৰ পামগৈ আৰু বেছি দিন নাই অলপ আছে আমি গোটেইকেইজনে গৈ আছোঁ ফাইনেলি আমি এতিয়া পালোহি টিলিঙা মন্দিৰ অলপ মানে প্ৰৱেশ কৰিম ভিতৰলৈ আমাৰ এইকেইজন ডেকা ল'ৰাকেইজন গৈ আছে পূৰা বঢ়িয়াকৈ শেখৰ আগতে আহিছ নাই ইয়াতে নাই হা প্ৰথমবাৰ নিজৰ জিলাতে হৈ প্ৰথমবাৰ এইকেইটা আমাৰ এইকেইটা হিৰ'কেইটা পূৰা এইফালে টিলিঙা মন্দিৰ আহিছোঁ সন্ধিয়া টাইমত ভাল লাগিছে অলপ ওলাই আহিলোঁ একদম ঘণ্টাটো বজাই দিওঁ এতিয়া গেছ অলপ মানে ধূপকাঠি এইবোৰ লোৱা নাছিলোঁ টিলিঙা এটা লৈ ল'লোঁ সৰুকৈ ধূপকাঠিৰ লগতে ধুনীয়াকৈ বান্ধিম টিলিঙাটো কেলৈ কৈছোঁ কাইলৈ এইটো ইণ্টাৰভিউটো আছে ইণ্টাৰভিউটো মানে ভাল হ'বৰ কাৰণে টিলিঙা এটা বান্ধি থৈ যাওঁ টিলিঙা মন্দিৰত আহিছোঁ যদি নেকি আৰু গেছ ফাইনেলি এতিয়া টিলিঙা বান্ধিব লৈছোঁ আৰু ভগৱানৰ আশীৰ্বাদত এতিয়া টিলিঙাটো বান্ধি দিওঁ মজাকৈ ভালে ভালে আহে আৰু ন ইণ্টাৰভিউটো ভাল হ'ব লাগে আৰু সকলোৱে আশীৰ্বাদ কৰিব টিলিঙাটো বান্ধি দিলোঁ যেন কাইলৈ ইণ্টাৰভিউটো ভাল হয় এতিয়া পৰিৱেশটো দেখাই আছোঁ বাকীবোৰ বলক এইফালে দেখা ল'ৰাকেইজন পূৰা মানে ভিডিঅ' বনোৱাত ব্যস্ত ফটো চেলফি টেলফি আমি দুজন ভালকৈ চেহেৰাটো দেখাই দিয়া নাছিলোঁ একদম এই গোটেইজন দেখাই দিছোঁ আমি কোন কোন আহিছোঁ গোটেই ল'ৰাকেইজন কৃষ্ণ প্ৰভু যেন কাইলৈ ইণ্টাৰভিউটো ভাল হয় তাই আপোনাৰ আশীৰ্বাদ হ'ব আৰু মাই গড কৃষ্ণ এতিয়া গৈ থাকোঁ আৰু গাইজ ফাইনেলি আমি মানে টিলিঙা মন্দিৰ চন্দিৰ ফুৰি আহি গ'লোঁ পূৰা মানে ভাত খাবলৈ মাতিছে লগৰকেইটা ভাত খাবলৈ বহিছে চাগে ইমান টাইম ভাত খাওঁ বুলি ভাবিছোঁ এতিয়া পূৰা লগৰকেইজন পূৰা মজাকৈ এইফালে খাই থৈ দেই পূৰা বুঢ়ীয়া বুঢ়ীয়া খা মোৰ ভাতটো ৰেডি আছে ন খাই লওঁ শেখৰ খাইছ বঢ়িয়া বঢ়িয়া খা আৰে মোৰ খানা ৰেডি হৈ আছে এইফালে গোটেইকেইটা খাই আছে মজাকৈ এতিয়া আমি খানাটো খাই লওঁ তাৰপৰা লগ পাম গাইজ যিহেতু আমি এতিয়া খানা পিনা খাই পোৱা ৰেডি আমাৰ হোৱা টাইম হৈ গৈছে যিহেতু অহাকালি মৰ্ণিঙত আমি ইণ্টাৰভিউলৈ যাব লাগিব এতিয়া প্ৰায় 8টামান 9টামান বাজি গ'ল এতিয়া হ'ব লাগে মোৰ গোটেই লগৰকেইজন হৈছে শেখৰ বহুত চিন্তা হৈ আছে কি টেনশ্যন কি চিন্তা বেছি সময় হাতত নাই এতিয়া আৰু ৰাতিপুৱাই গৈ উপস্থিত হ'বগৈ লাগিব 12 ঘণ্টামান আছে 12 ঘণ্টা নাই একদম ধুনীয়াকৈ লগৰকেইটা পাৰ্টনাৰকেইটা বঢ়িয়া গুড নাইট একেলগতে ঠিক আছে গাইজ আমি কালি মৰ্ণিঙত যাব লাগে যিহেতু সেইটো কাৰণে এতিয়া শুই যাওঁ কালি মৰ্ণিঙত লগ পাই আছোঁ ঠিক আছে গুড নাইট বাই বাই হেল্ল' গুড মৰ্ণিং গাইজ সকলোকে গুড মৰ্ণিং ক'ব লাগিব এতিয়া ৰাতিপুৱা আমি পূৰা আন্ধাৰ দেখিছে নহয় গোটেই ল'ৰাবোৰ এয়া ইমান কষ্ট কৰি একদম ফ'ৰ্চৰ ইণ্টাৰভিউ মাৰিব যাব এতিয়া গোটেইকেইটা আমি ওলাইছোঁ 6জনে পূৰা ইণ্টাৰভিউৰ কাৰণে ৰাতি হৈ গ'ল এতিয়া ইণ্টাৰভিউত যাওঁ আৰু তাত গৈ লগ পাম ভিডিঅ'টো চাই থাকক দেই চালা গাইজ ফাইনেলি পালোহি টেঙাখাট তাৰ ইণ্টাৰভিউ জেগাত আৰু অলপ আগত আছে গোটেই ল'ৰাবোৰ নামি আছে আমাৰ পাৰ্টিটো এতিয়া ইণ্টাৰভিউ জেগাত যাম তাত ইয়াকে লাইন পাতিব লাগিব লাইন পাতি মেলি ইণ্টাৰভিউটো মাৰিব লাগিব আৰু লাগিলে চবেই বেষ্ট অফ লাক দেই ভালকৈ দিবি ল'ৰাবোৰ গোটেই লাইনত ৰাতিপুৱা পূৰা ভিৰ হৈ আছে এইফালে এই ল'ৰাবোৰ গোটেইবোৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে এই গ্ৰাউণ্ডখনতে বৰ্তমান ৰানিং কৰিব লাগিব গোটেই বোকা হৈ আছে গাইজ বৰ্তমান ইণ্টাৰভিউ চলি আছে যেনে তেনে পাছ কৰিলোঁ আৰু ক'ব লাগিব বোকা গোটেইখন গ্ৰাউণ্ডটো অলপ দেখাই দিওঁ চাওক গোটেই বোকা সেইফালে পাৰ্টি এটা টিম এটা ৰেডি হৈ আছে সেইটো ছাইডত এইটো টিম এতিয়া মাৰিব অলপ দেখাম গোটেই ল'ৰাবোৰ বহি আছে ইয়াত কিছুমানৰ ভাল হ'ল কিছুমানৰ বেয়া হ'ল উপায় নাই আৰু পৰিস্থিতি ভাল নহয় আজি ৰ'দ দিছে হ'লেও বহুত বোকা হৈ আছে মানে এতিয়া মই আপোনাক সেইটো পাৰ্টিটো মাৰিব তাত দেখাম প্ৰায়ভাগ ল'ৰা বহুত বেয়া হৈছে আজি কেলৈ কৈছোঁ একদিন বৰষুণ দিয়া কিন্তু বৰষুণ দিলে আজি অলপ মানে টানিছে মাটিটোৱে মানে অলপ টানি ধৰিছে প্ৰায়ভাগ ল'ৰা মানে ৰানিং কৰিব পৰা নাই সেইটো কাৰণে আৰু পাৰ্টনাৰকেইজনো অলপ বেয়া হ'ল বুলি কৈছে সেইটো এইটো ছাইডত টানিছে ন বহুত এইটো ছাইডত বহুত টানিছে কিন্তু আমি ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ SP মেডাম নে কি হয় তেখেতক কৈছিলোঁ গ্ৰাউণ্ডটো সৰু কৰি দিয়ক বুলি সৰু গ্ৰাউণ্ডটো বনাই আছিলে কিন্তু সৰু নকৰিলে এতিয়া উপায় নাই আৰু আগৰ গ্ৰাউণ্ডটোতে মাৰিলোঁ আৰু আগৰ ট্ৰেকটোত এইটো ছাইডত ল'ৰাবোৰ বুজাই আছে আৰু ধুনীয়াকৈ কেনেকৈ ইণ্টাৰভিউ মাৰি গৈ আছোঁ মানে দাদাহঁতৰ ঘৰত গৈ আছোঁ আমি য'ত কালি মানে থাকিছিলোঁ তাত যাম
বৌজনী ঘৰত এতিয়া তাতে আমি কি হয় আৰু কাপোৰ কানি আছে এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু গাইজ ইণ্টাৰভিউ মাৰি এতিয়া বাজনী ঘৰত পালোহি আমি ৰাতি মানে য'ত আছিলোঁ তাত পালোহি বহুত কষ্ট পূৰা ভাগৰ লাগিছে পূৰা ভৰি চৰি বিষ যেনে তেনে কোৱালিফাই হৈ আহিলোঁ আৰু ঘৰলৈ যাব লাগিব এতিয়া ইয়াৰ পৰা আমি ফ্ৰেছ হৈ ইয়াৰ পৰা যাম এতিয়া খানাটো আয়োজন কৰিছে খানাটো খাই মেলি ঘৰলৈ যাম ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া গাইজ ফাইনেলি আমি খাই বৈ ৰেডি এতিয়া ঘৰলৈ যাব ৰেডি হৈছোঁ আৰু এইফালে আমাৰ বা আজি বা ঘৰত থাকিলোঁ ক'ব লাগিব ৰাতিটো বেয়া চেয়া নাপাব আৰু যোৱা ৰাতিটো থাকিলোঁ আৰু ডিষ্টাৰ্ব দিলোঁ ক'ব লাগিব বেয়া চেয়া নাপাব আৰু আহিম কেতিয়াবা এইফালে ভিন্দু কিন্তু ভালনে তেওঁ ধুনীয়াকৈ ডিষ্টাৰ্ব বেয়া চেয়া নাপাব আৰু দেই ঠিকে ঠিকে যাব আমাৰ পিছতে যাব কেতিয়াবা ঠিক আছে হ'ব বাৰু এতিয়া গৈ থাকো গোটেই ল'ৰাবোৰ ৰেডি ঐ ভাল একদম পুৰা ৰেডি ন ঠিক আছে পুৰা ৰেডি এইফালে বাই 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 গৈ থাকো গাইজ এতিয়া মানে ময়ো গৈ থাকো ভিডিঅ'টো ইমানতে ইনাফ কৰি দিওঁ ঠিক আছে খতম কৰি দিওঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এতিয়ালৈ বাই বাই